হোজাইত 4 দিনীয়াকৈ আয়োজন কৰা হৈছে গাঁও পঞ্চায়তৰ মেলা। হোজাই শিলিগুৰিস্থিত শ্ৰী শ্ৰী বৃদ্ধপ্ৰভু আশ্ৰমৰ ৰাস ময়দানত আয়োজন কৰা হৈছে এই মেলা। মেলাৰ প্ৰথম দিনাখন উলিওৱা হয় এক শোভাযাত্ৰা। হোজাই বিহুতলিৰ পৰা আৰম্ভ কৰি চহৰৰ মাছমজিয়ালৈকে ওলোৱা হয় এই শোভাযাত্ৰা। দ্বিতীয় দিনা হোজাই বিধায়ক শিলাদিত্যদেৱে মেলা প্ৰতিখন দোকান উদ্ঘাটন কৰাৰ লগতে নৱনিৰ্মিত এটা ৰাস্তা উদ্ঘাটন কৰাৰ পৰিলক্ষিত হয়। হোজাই সমষ্টিত পঞ্চায়ত মেলা কি ক'ব? এইটো হোজাইত প্ৰথমবাৰ নহয়, গোটেই অসমত প্ৰথমবাৰ যে পঞ্চায়ত মেলা আমি পাতিছোঁ। আৰু ইয়াতে আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ হোজাই সমষ্টিত যিবিলাক পঞ্চায়ত আছে, আমাৰ টোটেল 25টা পঞ্চায়ত আছে, 25টাত এইবাৰ 16টা পঞ্চায়ত যোগদান কৰিছে। আৰু বিশেষকৈ আইডিয়াটো হ'ল যে যোৱা 5 বছৰৰ আমাৰ চৰকাৰে কি কাম কৰিলে গাঁৱৰ কাৰণে, গাঁৱৰ মানুহৰ কাৰণে, কৃষকৰ কাৰণে, তাৰ এটা মানে শ্ব'কেছ কৰা, তাৰ এটা ডেমনষ্ট্ৰেশ্যন দেখুৱাৰ কাৰণে। আৰু ইণ্টাৰেষ্টিংলি আমাৰ যাৰ এইটো স্থানত আমাৰ প্ৰত্যেক বছৰ ৰাস হয়, আৰু ৰাস তেওঁলোকে পাতে, আমাৰ বৃদ্ধপ্ৰভু আশ্ৰমে তেওঁলোকে পাতে। আমাৰ প্ৰভুজী ইয়াতে আছে, তেওঁ মানে আমাক কনচেপ্টটো দিছিলে যে কৈছে যে আমি মডেলছবিলাকৰ মাধ্যমত চৰকাৰে কি কি কাম কৰি আছে, বিধায়কে কি কি কাম কৰিছে, আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে, AP মেম্বাৰ, ৱাৰ্ড মেম্বাৰ তেওঁলোকে কি ধৰণে কাম কৰি গৈ আছে ৰাইজৰ বাবে, সেইখিনি অলপ মানুহক দেখাবৰ কাৰণে। দ্বিতীয়টো হৈছে কৰোণা আহি গ'ল। কৰোণাটো আমাৰ গাঁৱত মানে আমাৰ যিসকল ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভছ আছে তেওঁলোকে কাম কৰিছে। আমাৰ 2টা পঞ্চায়ত আছে বেচিকেলি, যোগীজান ব্লক আৰু ধলপুখুৰী ব্লক। আগতে যোগীজান ব্লক আৰু ধলপুখুৰী ব্লকৰ বহুত এটা মানে মাইনাছ বুলি ক'ব পাৰে, বহুত বদনামী হৈ গৈছিলে যোগীজান আৰু ধলপুখুৰী ব্লক। কিন্তু এই লাষ্ট মানে 3-4 বছৰত এটা পৰিৱৰ্তন আনিছে তেওঁলোকে। আমাৰ BDO, আমাৰ যিসকল অফিচিয়েলছ কাম কৰি আছে, তেওঁলোকে এটা নতুন পৰিৱেশ এটা সৃষ্টি কৰিছে। আৰু সেইটোক আমি এটা ডেমনষ্ট্ৰেশ্যন ইয়াতে দি আছোঁ যে উই আৰ চেঞ্জিং, দ্য ভিলেজ লাইফ ইজ চেঞ্জিং। আমাৰ যিবিলাক পলিচি গভৰ্ণমেণ্টে লৈছে, সেই পলিচিবিলাক সঠিকভাৱে আমাৰ পঞ্চায়তত, আমাৰ গাঁৱত গৈ পাইছেনে নাই তাৰ বিষয় লৈ আমি এটা ডেমনষ্ট্ৰেশ্যন দিয়া হৈছে। লগতে যিবিলাক প্ৰব্লেমছ আছে, এতিয়া বহুত প্ৰব্লেমছ আছে, প্ৰত্যেকটা পঞ্চায়ততে কিবা না কিবা এটা প্ৰব্লেম আছে। যেনে আমাৰ হায়ং পঞ্চায়ত আছে, ৰাজবাৰী পঞ্চায়ত আছে, তাতে আপোনাৰ ফ্লাডৰ প্ৰব্লেম আছে, ইৰোশ্যন প্ৰব্লেম আছে, তেওঁলোকে এইবিলাক সন্নিৱিষ্ট কৰিছে ইয়াত। আমাৰ মিলিক বস্তি বা গুমৰা কাটা এইবিলাকত হাতীৰ প্ৰব্লেম আছে, তেওঁলোকে হাতী
কিমান মানে ক্ষতি কৰে গাঁৱৰ মানুহৰ ঘৰ ভাঙি দিয়ে, খেতি পথাৰ নষ্ট কৰি দিয়ে, সেইখিনি তেওঁলোকে দেখাব চেষ্টা কৰিছে। তাৰপিছতে বহুত দেখা যায় যে আমাৰ হাইৱে যিটো আমাৰ ইষ্ট ৱেষ্ট কৰিডৰ 4 লেন, এই 4 লেনত দেখা যায় প্ৰায় যে মৰা গৰু পেলাই থৈ দিয়ে, তাতে এটা বেয়া পৰিৱেশ সৃষ্টি হৈ যায়। তাক আমি কেনেকৈ সমাধান কৰিব পাৰোঁ, গাঁৱৰ আমাৰ যিসকলে আছে মুৰব্বীসকলে আছে বা তেওঁলোকৰ ইলেক্টেড মেম্বাৰ্ছে তেওঁলোকে কেনেকৈ এইটো সমাধান কৰে তাৰ এটা ডেমনষ্ট্ৰেশ্যন দিছে। আৰু এটা ঠাইত মই দেখিছোঁ যে আগতে যেনেকৈ আন্দোলন কৰে, ৰাস্তাত আপোনাৰ টায়াৰ জ্বলায়, মাৰপিট কৰে, দাংগা কৰে, কিন্তু এইবিলাক যে সমাধান নানে আৰু পঞ্চায়তত বহি পেলাই আলোচনাৰ মাধ্যমত যে সমাধান হ'ব পাৰে, এইবিলাকো তেওঁলোকে ডেমনষ্ট্ৰেশ্যন কৰিছে। বহুত ধুনীয়া এটা পৰিৱেশত এই প্ৰগ্ৰামটো হৈ আছে। মই ভাবোঁ এইটো অসমৰ এটা নতুন মাইলষ্ট'ন হ'ব আৰু অহা দিনত আমি বা অহা বছৰৰ পৰা আমি এইটো যেন পাৰ্মানেণ্টলি আমি এইটো পাতিব পাৰোঁ। আৰু পঞ্চায়ত যেন জইন কৰিব পাৰে, ইয়াতে বিভিন্ন জিলাৰ পৰা যেন পঞ্চায়তবিলাক আহি ইয়াতে যোগদান কৰিব পাৰে, তাৰো আমি ব্যৱস্থাৰ চেষ্টা কৰি আছোঁ। আগন্তুক যিহেতু বিধানসভা নিৰ্বাচনত ভোটাৰক আকৰ্ষণ কৰা আন এটা প্ৰয়াস নেকি? চাওক, আমাৰতো যোৱা 5 বছৰত কণ্টিনিউৱাছলি আমি কাম কৰি গৈ আছোঁ। আমাৰ কোনো খালি ভোটৰ ৰাজনীতিৰ কাৰণে নহয়, এই চৰকাৰটো প্ৰত্যেক দিনাৰ চৰকাৰ, এভৰি ডে দে আৰ পাৰফৰ্মিং, উই আৰ পাৰফৰ্মিং। সেইকাৰণে এই যে ভোট আহি গ'ল বুলি মানুহ দেখাব লাগিব, কাম কৰিব লাগিব, এইটো নহয়। আজি হোজাই অঞ্চলত বিগত 25 বছৰ 30 বছৰত যিখিনি কাম কৰা নাই, সেইখিনি কামটো আমি কৰি গৈছোঁ আৰু সেই কামটোতো আমি ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত কৰা নাই, যোৱা 5 বছৰত আমি কৰি গৈ আছোঁ। মানে আমি এটা পাৰফৰ্মিং গভৰ্ণমেণ্ট, এটা পাৰফৰ্মিং ইলেক্টেড মেম্বাৰ। সেইকাৰণে আমি গোটেই 5 বছৰ কাম কৰি গৈ আছোঁ। এতিয়া এই পঞ্চায়ত মেলাটো আমি পাতিছোঁ কাৰণ সময়টো ভাল, পৰিৱেশ ধুনীয়া, কাৰণ বতৰটোও ভাল। সেইকাৰণে আমি ইয়াতে এতিয়া পাতিছোঁ আৰু প্ৰত্যেক বছৰত হ'ব। অহা বছৰতো আৰু ইলেকশ্যন নাথাকে, তেতিয়াও হ'ব। মেলাখন কেতিয়ালৈকে চলিব? মেলাটো চলিব আপোনাৰ 10 তাৰিখলৈকে। 10 তাৰিখ, হয়, 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে। আৰু যোৱাকালি আপোনালোকে দেখিছে যে খুব ধুনীয়া শোভাযাত্ৰা ওলাইছিলে। প্ৰত্যেকটা পঞ্চায়তৰ কালাৰফুল তেওঁলোকে প্ৰেজেণ্টেশ্যন দিছে। আমাৰ হোজাই অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ মানুহ থাকে, প্ৰত্যেকটা জনগোষ্ঠী তেওঁলোকে প্ৰদৰ্শন কৰিছে, তেওঁলোকৰ নিজৰ পোচাকত তেওঁলোকে আহিছে, তেওঁলোকে ডান্স কৰিছে, বিভিন্ন ধৰণৰ যিটো কৃষকৰ যিবিলাক সমস্যা সেইখিনিও তেওঁলোকে শ্ব'কেছ কৰিছে কালি প্ৰচেছনতো। সেইকাৰণে এটা বহুত ধুনীয়া মেছেজ গৈছে যে গাঁৱৰ মানুহ এতিয়া পিছ পৰি থকা নাই, গাঁৱৰ মানুহ এতিয়া আগবাঢ়ি গৈ আছে। পথ বন্ধ অৱৰোধৰ সমস্যা সমাধান নহয় বুলি এটা মৰা আছে আৰু তাৰ দৃশ্যবিলাকো দেখা গৈছে যে তেনেকুৱা ধৰণৰ। এই বিষয়ে আপুনি কি কয়? প্ৰথমতে আমি আমাৰ মিডিয়া বন্ধুসকলক ধন্যবাদ জনাওঁ। আজি আমাৰ যে পঞ্চায়ত যিটো মেল পাতিছোঁ, এই মেলৰ মাধ্যমেৰে আমি দলপুখুৰী পঞ্চায়তে কিছুমান ফুল ল'লোঁ, যিখিনি আমাৰ সমাজত সংস্কাৰৰ বাবে কাম হয়। আমি বেনাৰ লিখা আছে সমস্যা সমাধান কেনেকুৱা হয়, ৰাস্তাত টায়াৰ জ্বলোৱা, ইয়াৰ পুলিচক পাথৰ মাৰা, তেনেকুৱা যদি হয় সমস্যাৰ সমাধান নহয়। যদি সমস্যাৰ সমাধান হ'ব লাগে তেনেহ'লে আমি ৰাইজে সকলো মিলি বহিব লাগিব। তেনেকুৱা এই ফিল্মটো দিছোঁ আমি, ইয়াতে জাগ্ৰত সভা হয়। আৰু ইয়াত কি কি চিন দেখিবলৈ পোৱা গৈছে? ইয়াত আমি দিলোঁ যে আমাৰ প্ৰশাসন যিটো আছে, প্ৰশাসনৰ ওপৰত কোনোবাই পাথৰ মাৰি দিয়ে, কোনোবা জুই জ্বলাই দিয়ে, তাৰ কাৰণে আমি দৃশ্য দেখুৱাইছোঁ। ইয়াত টায়াৰ জ্বলোৱা দেখুৱাইছোঁ। কিছুমান মানুহে ৰাস্তাৰ ওপৰত টায়াৰ জ্বলায়, এই আমাৰ চাব টায়াৰ জ্বলাই আছে। আৰু ইয়াত ধৰ্ণা দিয়াটো আমাৰ নিয়ন্ত্ৰণ নহয়। গতিকে পৰিস্থিতি নিয়ন্ত্ৰণ সামাজিক হিচাপত আমি আমাৰ আলোচনা কৰিব লাগিব, যাৰ আমাৰ সমস্যাটো সমাধান হয়। আপোনালোকে কোন পঞ্চায়তৰ পৰা আহিছে? আমি ধলপুখুৰী পঞ্চায়ত। হোজাইৰ পৰা আৰিফ হুছেইনৰ সহযোগত প্ৰশান্ত দত্তৰ ৰিপৰ্ট, NDA 24/7।